Hello everyone, welcome back to another video. আপোনালোকৰ বাবে এটা big recruitmental update লৈ আহিছো গতিকে ভিডিওটো শেষলৈকে চাব বহুখিনি কথা জানিব পাৰিব আৰু আপোনালোকক মই এইখন অফিচিয়েল নোটিছ দেখাব বিচাৰিছো এইখন অফিচিয়েল নোটিছ আহিছে SSC ৰ ফালৰ পৰা SSC আপোনাৰ CGL ৰ ৰিক্ৰুটমেন্ট আহিছে 2022 গতিকে এইটো এটা big আপডেট হয় প্ৰায় 20000 পোষ্টৰ ৰিক্ৰুটমেন্ট এইটো গতিকে আপোনালোকক গোটেইখিনি এই ভিডিওটোত সুন্দৰকৈ জনাম কিমান পোষ্ট আছে কেতিয়াৰ পৰা অনলাইন এপ্লাই হ'ব বা আপোনালোকে কেনেদৰে এপ্লাই কৰিব কি পঢ়িব লাগিব গোটেইখিনি সুন্দৰকৈ আপোনালোকে এই ভিডিওটোৰ জৰিয়তে জানিব পাৰিব সো ভিডিওটো আপোনালোকে শেষলৈকে চাওক তো এতিয়া প্ৰথম কথা হ'ল আপোনালোকক মই ইম্পৰ্টেন্ট ডেটস খিনি প্ৰথমতে জনাই দিছো ডেটস ফৰ সাবমিশন অফ অনলাইন এপ্লিকেশনৰ ডেট অলৰেডি আপোনাৰ 17 সেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে ইয়াত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে আৰু অক্টোবৰৰ 8 তাৰিখলৈকে অনলাইন এপ্লাইৰ লাষ্ট ডেট থাকিব আৰু ইয়াতে অনলাইন আৰু অফলাইন পেমেন্ট সম্পৰ্কত গোটেইখিনি আপোনালোকে পঢ়ি ল'ব ইয়াতে সুন্দৰকৈ গোটেইখিনি কথা দিয়া আছে তাৰ পিছত যেটো এক্সাম অনুষ্ঠিত হ'ব এক্সামিনেশন সম্পৰ্কত ইয়াতে ইম্পৰ্টেন্ট দুটা কথা দিয়া আছে টেন্টেটিভ শিডিউল অফ টায়াৰ 1 কম্পিউটাৰ বেসড এক্সামিনেশন CBE যেটো হ'ব তাৰ কাৰণে ইয়াতে ডিসেম্বৰৰ 2022 টো ইয়াতে এটা টেন্টেটিভ মান্থ হিচাপে দিয়া হৈছে ডেট কিন্তু ইয়াতে মেনশন কৰা নাই গতিকে ডেটটো নিশ্চয় মেনশন কৰিব আপোনালোকে পৰৱৰ্তী সময়ত নিশ্চয় গম পাব আৰু যেটো টায়াৰ 2 যেটো এক্সাম হ'ব টায়াৰ 2 ৰ এক্সামটো আপোনাৰ নোটিফাইড কৰিব তাৰ কাৰণে আপোনালোকে আমাৰ লগত জড়িত হৈ থাকিব পাৰে বা আপোনালোকে অফিচিয়েল ওয়েবসাইট ভিজিট কৰি থাকিব আপোনালোকে নোটিফিকেশন নিশ্চয় পাই যাব টায়াৰ 1 টু প্ৰিলিমছ টায়াৰ 2 টু মেইনছ গতিকে টায়াৰ 1 ৰ ডেটটো দিয়া নাই তথাপিও মান্থ এটা দি থৈ দিছে গতিকে এইটো মান্থৰ যিকোনো এটা ডেটত এক্সাম হ'ব পাৰে তেনেকুৱাকে আপোনালোকে ভাবিব পাৰে আৰু ইয়াতে সুন্দৰকৈ আপোনালোকক লিখি দিছে গোটেইখিনি আপোনালোকে পঢ়ি চাব ইয়াতে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত ইয়াতে বিভিন্ন বিভাগৰ কথা ইয়াতে উল্লেখ আছে তাৰ পিছত যদি আপোনালোকক মই পোষ্ট বিলাকৰ কথা ক'বলৈ যাওঁ মই যি ক'লো আপোনালোকক যে প্ৰায় 20000 মান পদৰ কাৰণে এই ৰিক্ৰুটমেন্টটো হয় গতিকে ইয়াতে নেম অফ পোষ্ট আপোনালোকে দেখিবলৈ পাইছে ইয়াতে এসিস্টেন্ট অডিট অফিচাৰৰ পোষ্ট আছে এসিস্টেন্ট একাউন্টস অফিচাৰৰ পোষ্ট আছে গতিকে ইয়াতে আপোনালোকে গোটেইখিনি সুন্দৰকৈ চাই ল'ব পাৰিব এজ লিমিটটো সুন্দৰকৈ দিয়া আছে আপোনালোকে নিশ্চয় ভিডিওটোৰ স্ক্ৰিনত দেখা পাইছে আৰু পে লেভেলটো আপোনালোকে চাব পাৰে এইটোৰ পে লেভেলটো অলপ মানে বেছি হয় কাৰণ যেহেতু পোষ্ট দুটা ডাঙৰ আৰু ইয়াৰেও আপোনাৰ কাট অফ বেছিও যাব পাৰে তাৰ পিছত পে লেভেল 7 ৰ আপোনালোকে পোষ্ট বিলাক চাব পাৰে এসিস্টেন্ট সেকশন অফিচাৰ আছে এসিস্টেন্ট সেকশন অফিচাৰ আছে কোড আছে আপোনালোকে হেখিনিও চাব পাৰে মিনিষ্ট্ৰি এণ্ড ডিপাৰ্টমেন্ট গোটেইখিনি চাব পাৰে তাৰ পিছত আপোনাৰ মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ আপোনাৰ এসিস্টেন্ট সেকশন অফিচাৰ আছে তেনেকুৱাকৈ ইয়াতে এজ লিমিট আৰু ক্লাসিফিকেশন অফ পোষ্ট গোটেইখিনি সুন্দৰকৈ দিয়া আছে আপোনালোকক মই যেহেতু এই ভিডিওটোৰ ডেসক্ৰিপচন বক্সত গোটেই অফিচিয়েল নোটিছখন মই লিংকটো দি দিছো তাৰ পৰা গৈ আপোনালোকে ডাউনলোড কৰি লৈ গোটেইখিনি সুন্দৰকৈ পঢ়ি চাব পাৰিব এবাৰ পঢ়ি চোৱাৰ পিছত আপোনালোকে তেনেকৈ এপ্লাই কৰিব পাৰিব তাৰ পিছত ইয়াতে ভ্যাকেন্সিজ এণ্ড ৰিজাৰ্ভেশন সম্পৰ্কত কৈছে মই আপোনালোকক যে কৈছিলো প্ৰায় 20000 বুলি এই কাৰণে কৈছো কাৰণ এইটো আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে এইটো এটা টেন্টেটিভ ভ্যাকেন্সি হয় মানে এইটো ইনক্ৰিজো হোৱাৰ চান্স আছে গতিকে ইনক্ৰিজ হোৱাৰ চান্স আছে এই কাৰণে আপোনাৰ প্ৰায় 20000 ভ্যাকেন্সি বুলি ইয়াতে কৈছে আৰু ইয়াতে ৰিজাৰ্ভেশন থাকিব আপোনাৰ SC ST OBC EWS এইখিনিৰ কাৰণে থাকিব PWD ESM এক্স সাৰ্ভিসমেন সকলৰ কাৰণে গোটেইখিনিৰ কাৰণে এই সকলৰ কাৰণে আপোনাৰ ৰিজাৰ্ভেশন থাকিব গতিকে এইখিনি আপোনালোকে সুন্দৰকৈ পঢ়ি চাব পাৰিব এজ লিমিটটো ইয়াতে দি দিছে এজ লিমিট এজ অন 1 জানুৱাৰী 2022 এজ লিমিটটো ইয়াতে দি দিছে এজ লিমিটটো আপোনালোকে প্ৰথমটো যদি চাই ফৰ দা পোষ্ট ফৰ হুইচ এজ লিমিট ইজ 18 টু 27 ইয়াৰ্স যিখিনি পোষ্টৰ আপোনাৰ এজ লিমিটটো আপোনাৰ 18 ৰ পৰা 27 বছৰ হয় তাৰ কাৰণে এটা ৰিমাৰ্কস দিছে 18 ৰ পৰা 27 বছৰ মানে আপোনাৰ 2/1/1995 তকৈ আপোনাৰ আগত হ'ব নোৱাৰিব আৰু এণ্ড নট লেটাৰ দেন 1/1/2004 মানে জানুৱাৰীৰ 1 তাৰিখ 2004 চনৰ জানুৱাৰীৰ 1 তাৰিখৰ পিছত হ'ব নোৱাৰিব হেখিনি কথা ইয়াতে কৈ দিছে ঠিক তেনেদৰে আপোনাৰ 20 ৰ পৰা 30 ৰো হে একেই কথা ইয়াতে কৈছে আপোনালোকে এইখিনি পঢ়ি চাব 18 ৰ পৰা 30 ৰো একেই কথা কৈছে আপোনালোকে পঢ়ি চাব মই গোটেইখিনি কৈ থকা নাই কাৰণ গোটেইখিনি কৈ থাকিলে আপোনালোকৰ ভিডিওটো বহুত বেছি দীঘলীয়া হৈ যাব আৰু ইয়াতে এজ ৰিলেক্সেশন আছে আপোনাৰ SC ST OBC PWD গোটেইখিনি আৰু
এক্স সাৰ্ভিসমেন সকলৰ কাৰণে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এক এজ ৰিলেক্সেশন আছে এইখিনি আপোনালোকে নিশ্চয় চাব পাৰিছে ভিডিওটোৰ স্ক্ৰিনত মই দেখুৱাই আছো এতিয়া আইছো এডুকেশনাল কোৱালিফিকেশন সম্পৰ্কত এডুকেশনাল কোৱালিফিকেশন সম্পৰ্কত ইয়াতে সুন্দৰকৈ গোটেইখিনি কথা কোৱা হৈছে যেটো পোষ্ট আছিল আপোনাৰ এসিস্টেন্ট অডিট অফিচাৰ বা আপোনাৰ এসিস্টেন্ট একাউন্ট অফিচাৰৰ যি পোষ্ট আছিল সেই তাৰ এডুকেশনাল কোৱালিফিকেশন নিশ্চয় দেখিবলৈ পাইছে Bachelor's degree from a recognized university or institution আপোনালোকৰ bachelor degree থাকিব লাগিব এখন recognized university বা institutioner পৰা আৰু এটো desirable qualificationও এটা দি দিছে ইয়াতে desirable qualification আপোনালোকক দি দিছে ইয়াতে chartered accountant or cost and management accountant or company secretary or masters in commerce or masters in business studies or masters in business administration finance or masters in business economics এটো এটা desirable qualification হয় only আপোনাৰ এই পোষ্টৰ কাৰণে assistant account officer বা assistant audit officer গতিকে এটো আপোনালোকে চাই লব পাৰিব আৰু যিখিনি junior statistical officer আছে JSO তো junior statistical officer ৰ কাৰণে educational qualification টো ইয়াতে দি দিছে bachelor degree in any subject from a recognized university আপোনালোকৰ যিকোনো সাবজেক্টত bachelor degree থাকিলে হৈ যাব বাট ইয়াতে এটা কন্ডিশন ধৰি দিছে at least 60% marks আপোনালোকৰ 60% marks আপোনালোকৰ থাকিব লাগিব ম্যাথমেটিক্সত মানে ম্যাথছত আপোনাৰ 60% marks থাকিব লাগিব আপোনাৰ 12ত বা 12 স্ট্যান্ডার্ড লেভেলত আপোনাৰ 60% ম্যাথছত থাকিব লাগিব বা ইয়াতে আৰু এটা কন্ডিশন ইয়াতে দি দিছে এটো হৈছে আপোনাৰ ইয়াতে নিশ্চয় দেখিবলৈ পাইছে bachelor's degree in any subject with statistics as one of the subject at degree levelত statistics যদি আপোনাৰ আছে তেতিয়া হলে আপুনি এই জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰৰ কাৰণে এপ্লাই কৰিব পাৰিব নতুবা ইয়াতে দি দিছে এইটো কন্ডিশন গতিকে এই দুটা কন্ডিশনৰ যিকোনো এটা যদি আপোনাৰ ফুলফিল হয় তেনে হলে এইটো পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব বাকি আপোনাৰ এসিস্টেন্ট অডিট অফিচাৰ বা আপোনাৰ এসিস্টেন্ট একাউন্ট অফিচাৰ বা জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰৰ বাহিৰে বাকি যিখিনি পোষ্ট আছে বাকি পোষ্টখিনিত আপোনাৰ কেৱল bachelor degree হলে হল আপোনাৰ recognized universityৰ পৰা গতিকে এটো ইয়াতে লিখি দিছে এতিয়া কেনেকৈ এপ্লাই কৰিব হেতু এটা ইম্পৰ্টেন্ট কথা অলৰেডি আপোনালোকক ইম্পৰ্টেন্ট ডেটস কিনি কৈ দিছো আপোনালোকক ভিডিওটোৰ ষ্টাৰ্টিংতে কৈ দিছো যি সকলে ভিডিওটোৰ আৰম্ভণিখিনি চোৱা নাই চাব পাৰে তাত মই ইম্পৰ্টেন্ট ডেটস কিনি কৈছো আৰু ইয়াতে আপোনাৰ ইম্পৰ্টেন্ট লিংকটো দি দিছে অনলাইন এপ্লাই কাৰণে আপোনালোকক মই বাৰু লিংকটো ইয়াতে দেখুৱাই দিছো এটো লিংক আপোনালোকে চাব পাৰে ইয়াতে এটো হৈছে লিংক ssc.nic.in এই লিংকটোত গৈ আপোনালোকে এপ্লাই কৰিব লাগিব গতিকে আপোনালোকক মই বাৰু ভিডিওটোৰ ডেসক্ৰিপচন বক্সত এই লিংকটো দি দিম এই লিংকটোৰ পৰা গৈ ডাইৰেক্ট আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰ পিছত আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব ইয়াতে সুন্দৰকৈ গোটেইখিনি কথা কোৱা হৈছে আৰু ইয়াতে অনলাইন এপ্লাইৰ সময়ত যিখিনি ডকুমেন্টস লাগিব আৰু সেই ডকুমেন্টছৰ ইয়াতে সাইজখিনি কোৱা হৈছে আপোনালোকে এইখিনি মই কৈ থকা নাই কাৰণ ভিডিওটো বহুত বেছি দীঘলীয়া হৈ যাব আপোনালোকে পঢ়ি লব ক'ত কিমান সাইজ আছে কি ফৰমেটত দিবলৈ কৈছে গতিকে এইখিনি গোটেই আপোনালোকে ভালদৰে পঢ়ি লব তাৰ পিছত ইয়াতে আপোনালোকক এপ্লিকেশন ফিজটো দিছে পেবুলৰ কাৰণে 100 रुपीस পে কৰিব লাগিব 100 रुपीस টো আপোনাৰ জেনাৰেল আৰু ওবিসি সকলৰ বাবে এই 100 रुपीस টো হয় জেনাৰেল আৰু ওবিসি সকলে এই 100 रुपीस টো পে কৰিব লাগিব তাৰ পিছত আপোনাৰ বাকি যিখিনি থাকিব এসসি তাৰ পিছত এসটি তাৰ পিছত আপোনাৰ ওমেন বা আপোনাৰ এক্স সাৰ্ভিসমেন তেওঁলোকে কিন্তু কোনো ধৰণৰ ফিজ পে কৰিব নালাগে বাকি কেনেকুৱাকৈ পে কৰিব লাগিব ইয়াতে গোটেইখিনি সুন্দৰকৈ দি দিছে আপোনালোকে নিশ্চয় ভিডিওটোৰ স্ক্ৰিনত দেখিবলৈ পাইছে এইখিনি আপোনালোকে পঢ়ি লব পাৰিব বা আপোনালোকক মই স্ক্ৰিনত দেখুৱাই আছো তাৰ পৰাও স্ক্ৰিনশ্বট মাৰি লব পাৰিব তাৰ পিছত মই আপোনালোকক এক্সাম চেণ্টাৰ সম্পৰ্কত আহিছো এক্সাম চেণ্টাৰৰ সম্পৰ্কত যদি মই কবলৈ যাও মই নিশ্চয়কৈ আপোনাৰ নৰ্থ ইষ্টিয়ান ৰিজনৰ কথাই কব লাগিব নৰ্থ ইষ্টিয়ান ৰিজন যেটো আছে নৰ্থ ইষ্টিয়ান ৰিজনত ইয়াতে এক্সাম চেণ্টাৰসমূহ নিশ্চয় আপোনালোকে ভিডিওটোৰ স্ক্ৰিনত দেখিবলৈ পাইছে ইয়াতে ইটানগৰ আছে ডিব্ৰুগড় আছে গুৱাহাটীৰ দিছপুৰত আছে চেণ্টাৰ তাৰ পিছত জোৰহাটৰ আছে আমাৰ যদি অসমৰ কথা কবলৈ যাও অসমত আপোনাৰ ডিব্ৰুগড়ত আছে তাৰ পিছত গুৱাহাটীত আছে আৰু আছে আপোনাৰ জোৰহাটত তাৰ পিছত ইয়াতে শিলচৰত আছে বাকি আপোনালোকে চুৰাচানপুৰ আছে তাৰ পিছত ইম্ফল উক্ৰুল শিলং আইজল ডিমাপুৰ কোহিমা আগৰতলা এখিনি আছে আপোনাৰ আমাৰ নৰ্থ ইষ্টিয়ান ৰিজনৰ এটো নৰ্থ ইষ্টিয়ান ৰিজনৰ এগিটা চেণ্টাৰ হয় এগিটা চেণ্টাৰত আপোনালোকে যদি আমাৰ অসমৰ পৰা বিলং কৰে তেনে হলে এই ডিব্ৰুগড় গুৱাহাটী জোৰহাট আপোনালোকে তাত দিব পাৰিব এতিয়া যদি আপোনালোকক মই এক্সাম সম্পৰ্কত কবলৈ যাও এক্সাম
দুটা ষ্টেজত হ'ব, টায়াৰ 1 এণ্ড টায়াৰ 2। টায়াৰ 1ত আপোনালোকে জানে নিশ্চয় সকলোৱে প্ৰিলিমছ হ'ব, আৰু টায়াৰ 2ত হ'ব আপোনালোকৰ মেইনছ। এতিয়া প্ৰিলিমছৰ কাৰণে ডিচেম্বৰটো মাহটো দি দিছে 2022-ৰ, কিন্তু আপোনাৰ মেইনছৰ কাৰণে আপোনাৰ কোনো ধৰণৰ ডেট বা মান্থ আপোনাৰ ইয়াতে মেনশ্যন কৰা নাই। নটিচ জাৰি কৰিব বুলি কৈছে, আপোনালোকে চাই থাকিব লাগিব অফিচিয়েল ৱেবছাইটসমূহ, বা আমিও আপোনালোকক যেতিয়াই খবৰ আহে তেতিয়াই জনাই দিম। দুটা ষ্টেজত যিহেতু এক্সামটো হ'ব। আৰু যিটো টায়াৰ 1 মানে যিটো প্ৰিলিমছ হ'ব, তো প্ৰিলিমছটোৰ কাৰণে ইয়াতে কি ছাবজেক্ট লাগিব সুন্দৰকৈ ইয়াতে কৈ দিছে। জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিং, জেনেৰেল এৱাৰনেছ, কোৱান্টিটেটিভ এপ্টিটিউড আৰু ইংলিছ কম্প্ৰিহেনশ্যন। তো ইয়াতে প্ৰতিটো ছেকশ্যনত আপোনাৰ 25টাকৈ কুৱেশ্যন থাকিব, 25কৈ থাকিব কুৱেশ্যন, আৰু ইয়াতে এটা কুৱেশ্যনত 2 নম্বৰকৈ থাকিব, তাৰ মানে 50 নম্বৰকৈ থাকিব। মানে টোটেল আপোনালোকে যদি ক'বলৈ যায় 200 নম্বৰৰ, টোটেলটো যদি ক'বলৈ যায় তেনেহ'লে 200 নম্বৰৰ পৰীক্ষাটো হ'ব। তাৰপিছত ইয়াতে সময়টো দিছে 1 ঘণ্টা আপোনালোকৰ, আৰু ইয়াতে নিগেটিভ মাৰ্কিঙো আছে দেই, কিন্তু আপোনালোকে চাব 0.5কৈ নিগেটিভ মাৰ্ক আছে। তাৰ মানে যদি আপোনালোকৰ দুটা কুৱেশ্যন ভুল হয় তেনেহ'লে আপোনালোকৰ 1 নম্বৰ কটা যাব, মানে মাইনাছ হ'ব। আৰু কুৱেশ্যনৰ যিটো পেটাৰ্ণ হ'ব, কুৱেশ্যনৰ পেটাৰ্ণটো আপোনাৰ ইংলিছ আৰু হিন্দী দুয়োটাতে থাকিব। আৰু যিটো ইংলিছ কম্প্ৰিহেনশ্যন থাকিব, ইংলিছ কম্প্ৰিহেনশ্যনটো আপোনালোকে জানে সেইটো ইংলিছতে আহিব। বাকী যিখিনি থাকিব সেইখিনি বোথ ইংলিছ এণ্ড হিন্দী মিডিয়ামত থাকিব। গতিকে এইটো এটা আপোনালোকৰ কাৰণে কথা। আৰু আপোনাৰ স্কিম অফ টায়াৰ 2 এক্সামিনেশ্যন, যিটো টায়াৰ 2 এক্সামিনেশ্যন হ'ব, টায়াৰ 2 এক্সামিনেশ্যনৰ কাৰণে আপোনাৰ 3খন পেপাৰ থাকিব, 1, 2 and 3 পেপাৰ থাকিব। 1খনটো সকলোৰে বাবে হয়। যিখন 2 নম্বৰ পেপাৰ আছে, 2 নম্বৰ পেপাৰখন আপোনাৰ জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰসকলৰ কাৰণে, মানে এইটো পোষ্টত যিসকলে এপ্লাই কৰে এইখন পেপাৰো দিব লাগিব। তাৰ লগতে 3 নম্বৰ যিখন পেপাৰ, 3 নম্বৰ পেপাৰখন আপোনাৰ এছিষ্টেণ্ট অডিট অফিচাৰ বা আপোনাৰ এছিষ্টেণ্ট একাউণ্ট অফিচাৰৰ কাৰণে এই পেপাৰখন হয়। মানে 1 নম্বৰখনটো সকলোৱে দিবই লাগিব। তাৰোপৰি এইটো পোষ্টত যিসকলে এপ্লাই কৰে তেওঁলোকে এইটো পোষ্টত এপ্লাই কৰা সকলে 2খনো দিব লাগিব, আৰু এইটো পোষ্টত এপ্লাই কৰা সকলে 3খনো দিব, মানে 3 নম্বৰ পেপাৰখনো দিব লাগিব, মানে এইটো পোষ্টত এপ্লাই কৰা সকলে। গতিকে নিশ্চয় আপোনালোকে বুজি পাইছে, ইয়াতে গোটেইখিনি সুন্দৰকৈ দিয়া হৈছে। পেপাৰ 2ত আপোনালোকে চাবই পাৰে, ইয়াতে ষ্টেটিষ্টিক্সৰ কথা কৈছে, আৰু পেপাৰ 3 কথা কৈছে আপোনাৰ জেনেৰেল ষ্টাডিজ, ফাইনেন্স এণ্ড ইকনমিক্স। আৰু আপোনাৰ টায়াৰ 1 যিটো প্ৰিলিমছ হ'ব, প্ৰিলিমছৰ আপোনাৰ চিলেবাছটো, ডিটেইল চিলেবাছটো ইয়াতে সুন্দৰকৈ দিয়া হৈছে। জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিঙৰ কাৰণে কি টপিকছ লাগিব ইয়াতে বহুখিনি কথা কোৱা হৈছে, সুন্দৰকৈ ইয়াতে ডিটেইলছত কোৱা হৈছে। আপোনালোকক ভিডিঅ'টোৰ মই আৰম্ভণিতে কৈছিলোঁ যে আপোনালোকক মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্স যিটো আছে, তো তাত এই নটিছখন আপোনালোকক মই সুন্দৰকৈ তাৰ লিংকটো দি দিম। তাৰ পৰা গৈ নটিছখন ডাউনলোড কৰি, মানে PDF-টো ডাউনলোড কৰি গোটেইখিনি আপোনালোকে ভালদৰে পঢ়ি ল'ব। পঢ়ি ল'লে আপোনালোকৰ ৰিজনিঙত কি টপিক আছে, বা জেনেৰেল এৱাৰনেছত কি টপিক আছে, গোটেইখিনি আপোনালোকে কোৱান্টিটেটিভ এপ্টিটিউডত কি টপিক আছে, বা আপোনাৰ ইংলিছ কম্প্ৰিহেনশ্যনত কি টপিক আছে, সেইখিনি গোটেই সুন্দৰকৈ চাব পাৰিব। টায়াৰ 1 হওক বা টায়াৰ 2 হওক, গোটেইখিনি সুন্দৰকৈ চাব পাৰিব। মই ইয়াতে গোটেইখিনি পাৰ্ট বাই পাৰ্ট কৈ থকা নাই, কাৰণ আপোনালোকেও জানে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব। দীঘলীয়া হৈ গ'লে আপোনালোকেও বৰ পায়, গতিকে এইখিনিতো আপোনালোকেও চাব। আৰু মইতো এইটোৱে কওঁ যে আপোনালোকে এডভাৰটাইজমেণ্টখন আৰু চিলেবাছখিনি, মেইনলি এই দুটা বস্তু আপোনালোকে পৰীক্ষাটোৰ যিকোনো পৰীক্ষাই নহওক কিয়, আপোনালোকে যদি তাৰ প্ৰিপাৰেশ্যন কৰিবলৈ যায়, এডভাৰটাইজমেণ্টখন আৰু আপোনাৰ চিলেবাছ, এই দুটা বস্তু বহুত বেছি ভালকৈ আপোনালোকে ষ্টাডি থাকিব লাগিব, থৰ' ষ্টাডি থাকিবই লাগিব। গতিকে ভিডিঅ'টোত এইখিনি আছিলে, এইখিনি আপোনালোকক জনাই দিলোঁ। এতিয়া কথা হ'ল ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব, কাৰণ এই ইনফৰমেশ্যনটো বহুতে হয়তো পাইছে বা বহুতে হয়তো পোৱা নাই। যিসকলে পোৱা নাই আপোনালোকে শ্বেয়াৰ কৰিলে যাতে তেওঁলোকেও পায়, কাৰণ বহুতে হয়তো দিয়াৰ কাৰণে ইচ্ছুক বা আগ্ৰহী, কিন্তু তেওঁলোকে ইনফৰমেশ্যনবিলাক নাপায়। আৰু মই এইটোৱে চেষ্টা কৰিছোঁ যাতে আপোনালোকে আমাৰ এই চেনেলটোৰ পৰা ইনফৰমেশ্যনসমূহ এটলিষ্ট পাই থাকে। গতিকে যদি কিবা কুৱেৰিজ থাকে কাইণ্ডলি কমেণ্ট বক্সত কমেণ্ট কৰিব, আৰু লেটেষ্ট আপডেটখিনি আমাৰ চেনেলৰ পৰা পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আজিলৈ ইমানেই, থেংক ইউ।